কেকড়া কেকড়া দিমগৈ কাৰ বেগ কি কথা মই নাজানো। হেল্ল' গাইজ, তো কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মই আজি আহিছোঁ মানে কিয় কৈ দিয়াহে মেলা চাবৰ কাৰণে আহিছোঁ জাগিৰোড জোনবিল। আমি এতিয়া মানে জোনবিল মেলা চাবলৈ আহিছোঁ। তাৰপিছত মিছা কথাটো কি কৈ দিয়া, মই নকওঁ। বিয়া খাব যাম বুলি কৈ আহিছোঁ ঘৰত। মানে মই ক'লোঁ যে বিয়া খাবলৈ যাওঁ, ঢিঙত বিয়া আছে, গাড়ীখন দিয়ক। মই পাপাক ক'লোঁ, পাপাই আৰু ঢেৰ সময় মূৰত গাড়ীখনৰ চাবিটো এৰি দিলে আৰু। তাৰপিছতে মই গাড়ীখন ষ্টাৰ্ট দি কৰি কৈছোঁ মই বিয়া খাব নাযাওঁ নহয় বোলো, মেলালৈহে যাওঁ বুলি কৈছে। সি যেতিয়া তেতিয়া লগ ধৰে, তাৰ বাইকত তেল ভৰাবলৈ পইচা হয়, মেলা চাবলৈ পইচা নহয়। এতিয়া কি ক'ব গাইছ, উপায় নাই আৰু আহিলোঁ আৰু। এতিয়া মানে কি লাহে লাহে আমি গৈ থাকোঁ মেলা চাবলৈ, আৰু আপোনালোকো চাই গৈ থাকিব তাত কি কি হয়। অলপ আছে আৰু মানে ফাইনেলি আমি জোনবিল পাই গ'লোহি, আৰু ইয়াত আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম, মেলালৈ যাম। গাড়ীখনে পাৰ্কিং কৰি ল'লোঁ। দেখিবলৈ পাইছে এইখন গাড়ীখন পাৰ্কিং চাৰ্কিং কৰি ল'লোঁ। এতিয়া আমি লাহে লাহে ভিতৰলৈ যাওঁ। কিমান যাম, কিমান মানুহ আছে, গোটেইখিনি আপোনালোকক মই দেখাই থাকিম, চাই থাকিব। এতিয়া জোনবিল মেলা আহি পাই গ'লোহি, আৰু মানুহ দেখিছে আজি শেষৰ দিন হয়, আৰু ইয়াৰ মানুহ চাওক। ঘি ল'ম পিছত ল'ম, ঘূৰি আহি লওঁ। আহিছোঁ হে। অঁ এই দেখা নাই, খোজকাঢ়ি আহিছোঁ, ভৰি বিষাই গৈছেগৈ। পাৱাৰ চশমা বোলে 100 বোলে। ঘৰলৈ মোহাকৈ লৈ যাওঁ নেকি? দিয়ক, আধা কেজি দিয়ক। লগতে হাৰিয়াবৰী বিকাশ আৰু উৎপল, তোমালোক এইটো বাতিটো কেনেকৈ? আমাৰ অপেক্ষা কৰি আছে। গতিকে তোমালোকক আমাৰ কাৰ্যালয়ত আহি তোমালোকৰ বন্ধুক লগ ল'বলৈ কোৱা হৈছে। দুখনাটি আকৌ এবাৰ আগবঢ়াইছোঁ। বিকাশ আৰু উৎপল, হাৰিয়াবৰী বিকাশ আৰু উৎপল তোমালোকক বিচাৰি তোমালোকৰ বন্ধু আমাৰ কাৰ্যালয়ত তোমালোকৰ বাবে অপেক্ষা কৰি আছে। পুনৰবাৰ আগবঢ়াইছোঁ ৰূপালী বড়ো ওৰফে হেমন্ত বড়ো। আপোনালোকৰ তোমালোকৰ দেউতাই চ' গাইছ, এতিয়া মানে বেগ এটা হেৰাই পালোঁ হা। বেগটো মানে এতিয়া ক'ত ঘোষণাতলিত আমি বেগটো দিমগৈ। কাৰ বেগ কি কথা মই নাজানো, চোৱা নাই বেগটো খুলি, আৰু আপোনালোকে চাই থাকিব বাৰু বেগটো কাৰ আছিলে। মই আপোনাক কৈ আছোঁ চাৰিখন ফোন আহিবা। মই এতিয়া ফোন ইয়াতে মই প্ৰগ্ৰাম চলাই আছোঁ। মই কি কৰিম হ'লে মই কিন্তু ভাত দি কিনে মই একদম গেটত গৈছোঁ। গেটতে পুলিচক ফোন খাম যে গাড়ী পাৰি দিওঁ। গাড়ী পাৰি আপোনালোক খালি লাইন হওঁকে আপোনাক সোমাব দিব। 20 মিনিট আপোনাক সোমাব নিদিয়ক। 20 মিনিট গেটৰ পৰা বন্ধ কৰি কলেজ আহিব দি। নাম কি চাইডে? পইচাটো নকৰে, নথিখিনি পাব আৰু মিনাক্ষী পটৰ। গাঁৱৰ নাম নাজানো, কিন্তু কোৱা নাই মোক ৰিচিভ চোৱা নাই এতিয়ালৈকে। মই আপোনাক কোৱা নাই নহয়, দি গৈছে কোৱা নাই মোক এতিয়া আপুনি যাব নোৱাৰে। যোৱাটো যাম, ঘূৰি আছে বাৰু। এতিয়া এইবাৰ যেতিয়া গম পালে যে ৰাস্তা মুকলি হ'ল বৈ
ত' গাইজ তেনেকৈ মানে মানি বেগটো হেৰাই পালোঁ শিলচাঙৰ হয় ছোৱালীজনী মীনাক্ষী পাটৰ। এতিয়া মই ঘোষণা কক্ষত দি দিলোঁ আৰু বাছ ঘোষণা কক্ষ যোগাযোগ কৰি পেলাই দি দিব। আৰু ফোন নম্বৰ আছিলে আমি ফোন কৰিব পাৰিলোঁ হয়, কিন্তু পোৱা নাই। তাৰপিছত বাৰু গোটেইখিনি গম পাব, পিছত পাব কিজানি। বাৰু এতিয়া আমি মেলাৰ মাজলৈ যাওঁ, মেলা চাওঁ। চ' এতিয়া আমি মানে কি য'ত মানে আমাৰ যিটো থলুৱা গাহৰি পোৱা কিবা পলু সেইখিনি চাবলৈ পাই বেক চাইড মানে দেখাই দিছোঁ। এয়া তাৰ পালোহি আৰু এয়া চাওক এয়া কাটাত লাগি আছে ঘচা ঘচা। সেইটো দিয়া নে? সেইটো দিয়া নে? সেইটো দি দিব। পাতোৱে দিব। মেলাত কিমান ভিৰ দেখিবলৈ পাইছে যে চাওক। মেলা চাই কৰি যাব চ' গাইজ আমি ঘূৰি ফুৰোঁতে আমাৰ ওচৰৰে পুলকক পাই গ'লোঁ। পুলক কেনেকুৱা লাগিছে? সুন্দৰ। আৰু এইফালে তাৰ ভায়েক কি আছিল নামটো? সাগৰ। আমি গোটেইখিনি মানে এতিয়া লগালগি হৈ গ'লোঁ, লগ পাই গ'লোঁ। আৰু চ' আমি এতিয়া মেলা চেলা চাই হৈ গ'ল, ঘৰলৈ যামগৈ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব, আৰু চেনেলটো যদি কোনোবা নতুন আছে লাইক কৰি ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা মজা মজা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰোঁ।